যখন খুলিলে এইটো হৈছে বহা ৰুম সোমাই ফেলে দেখিছোঁ দীপজ্যোতি ডেকা এইটো মানে শীতেই গাই ধুনীয়া এখন ফটো ঠিক আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল আগতে নতুন ভিডিঅ' সৈতে আৰম্ভ কৰিবলৈ ওলাইছোঁ মই আহিছোঁ শীতেই গাই অৰ্থাৎ দীপজ্যোতি ডেকাৰ ঘৰলৈ আহিলোঁ এতিয়া ঘৰত গৈছোঁ এতিয়া মেইন গেটৰ ফ্ৰণ্টতে আছোঁ ভিতৰলৈ গৈ আছোঁ এতিয়া চাৰিওফালে ধুনীয়াকৈ গেট চেট দিছে দুফালে দুখন গেট তাৰপিছত এতিয়া ৱাল চাল পকা কৰিছে আৰু পিনে ঘৰ বনাইছে নতুন ঘৰে এইটো আৰু সোমাই পেলাই ভাল লগা বস্তুটো এইটো অমিতা গছটো খেতিও কৰিছে অকণমান আৰু সেইটো সম্ভৱ গাড়ী থোৱা ঘৰ কিজানি আৰু এইটো আহি পেলাই ফ্ৰণ্টতে এইটো মন্দিৰটো ধুনীয়া আমাক সজাইছে দীপজ্যোতি ডেকাৰ এইটো এখন চোতাল এইটো ঘৰ এইটো পুৰণা ঘৰ এইটো হৈছে পুৰণা ঘৰটো বস্তুখিনি ভালকৈ দেখাম ক'ত কি কেনেকৈ আছে দীপজ্যোতি ডেকাৰ ঘৰটো আপোনালোকে চাই থকা ভিডিঅ'টো এতিয়া ভিতৰলৈ গৈ আছোঁ যখন খুলিলে এইটো হৈছে বহা ৰুম সোমাই ফেলে দেখিছোঁ দীপজ্যোতি ডেকা এইটো মানে শীতেই গাই ধুনীয়া এখন ফটোখন ভাল লাগিছে দেই তাৰপিছত এইটো আৰু এচি চেচিও লগাইছে ধুনীয়াকৈ ৰুমটো সজাইছে আৰু এইফালে ফল চিলিঙো লগাইছে আৰু এইপিনে সোমাই ফেলে ধুনীয়া চোফা আৰু ভাল সজাইছে দেই টাইলছ লগাইছে ভাল কৰিছে ৰুমটো ভাল সজাইছে আৰু ওপৰত আপোনালোকে দেখা পাইছে এইবিলাক হৈছে সন্মান ধুনীয়াকৈ জাপি আছে ফটো আছে আৰু এইখন হৈছে সম্বৰ্ধনা পত্ৰ আৰু এইখন হৈছে বিচনাখন কোন থাকে মানে চৰা ঘৰ আৰু মানুহ আহিলে ধৰ ইয়াতে থাকে আৰু না তাৰপিছত এয়া আৰু এইপিনে ছাইডত এইখনৰ ৱালত পেইণ্টিং কৰিছে অঁকা ফটো না ঠিক আছে ধুনীয়া লাগিছে কিন্তু ইয়াতে চিনাৰী হয় নদী হয় আৰু এইপিনে ধুনীয়াকৈ আমাৰ আগৰ দিনৰ ঘৰবিলাক যেন তেনেকুৱাই আছিলে এইফালে নাও চৰি আছে তাৰপিছত আৰু এইটো হৈছে অসমৰ আমাৰ সম্পদ সজাই খাব মানে যেতিয়াকৈ ঘৰ নতুনকৈ বনাই আছে মই দেখুৱাম বাৰু ভিডিঅ'ত এইবিলাক বস্তুখিনি ইয়াতে জমা কৰিছে আৰু সজোৱা হোৱা নাই আৰু চবতকৈ মোৰ ভাল লগা বস্তু এইটো চিলভাৰ প্লে বটন দীপজ্যোতি ডেকা আপোনালোক আহিছে নে আহিছে ভঙা টিভি 1 লাখ ছাবস্ক্ৰাইবাৰ ধুনীয়াকৈ বা এইটো চবতকৈ মেইন বস্তু তাৰপিছত এয়া আছে বস্তু সজাই থৈছে ধুনীয়াকৈ তাৰপিছত এইটোৱে হৈছে দীপজ্যোতি ডেকাৰ বহা ৰুম তাৰপিছত বহা ৰুমটো দেখালোৱে আৰু নেক্সট এতিয়া এইটো থকা ৰুম এটা ফ্ৰিজটো আছে এনেকৈ আৰু এইপিনে বস্তুবিলাক ঘৰ বনাই আছে যে সেইকাৰণে বস্তুবিলাক অকণমান খেলি মেলি হৈ আছে এইটো আৰু ঘৰ চৰ কালাৰ কৰিব সেইকাৰণে বস্তুবিলাক খেলি মেলি হৈ আছে এইটো হৈছে থকা ৰুমটো আৰু এখনতে চৰাই আছে দীপজ্যোতি ডেকাই চৰাই পুহিছে আৰু ছাইডত এইটো ঘৰ বনাই আছে নতুনকৈ এইটো ঘৰটো কি হয় মই সুধি আছোঁ দীপজ্যোতি ডেকা এইটো কিহৰ কাৰণে বনাইছে এইটো ঘৰটো মানে কি মানুহ চানুহ অহা ৰাতিপুৱা যেতিয়া মানুহ চানুহ আহিলে অকণমান অসুবিধা হয়তো থকা মেলাৰ কাৰণে অসুবিধা হয় সেইটো কাৰণে এটা এক্সট্ৰাকৈ ৰুম বনাই আছে তাৰপিছত আৰু এইপিনে ছাগলী পুহিছে ছাগলী কেইটা আছে ৰাম ছাগলী পুহিছে আৰু এটা মই শুনিছোঁ এই তিনিটা ন এইপিনে এটা আছে আৰু দুখন গেট তাৰপিছত আৰু এটা শুনিছোঁ হেৰি থকা বুলি পেলাই খুৰা এটা থকা বুলি শুনিছোঁ শহা আছে ন এইটো শহাটো দেখাই দিওঁ আৰু এই দুটা শহা এইটো হৈছে দীপজ্যোতি ডেকাৰ পুৰণা ঘৰটো আৰু এইটো সম্ভৱ পাকঘৰ কিজানি
এইটো হৈছে পুৰণা ঘৰটো দীপজ্যোতি ডেকাৰ এইটো পুৰণা ঘৰটো নতুন ঘৰটো আপোনাক দেখালোঁ মই এইটো হৈছে পুৰণা ঘৰটো প্ৰথম ইউটিউব ষ্টাৰ্ট কৰোঁতে এইটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছিলে শ্বুটিং কৰিছিলে প্ৰথম চিৰিয়েলটো কোনখন আছিলে শাহুবাৰী ন প্ৰথম আছিলে শাহুবাৰী এইটো ঘৰতে শ্বুটিং হৈছিলে আৰু আইডিয়া যে নাই এতিয়া কিহৰ কাৰণে আইতাই কৰি আছে বেলেগ এখন চিৰিয়েল তাৰ মাজতে আহি আমাৰ লগতো তেনেকৈ আৰু কৰি আছোঁ আৰু যেতিয়া ঘৰত গম পাইছিলে প্ৰথম ইউটিউব কৰা বুলি পেলাই তেতিয়া কেনেকুৱা লাগিছিলে মানে ঘৰৰ পৰা কিবা বাধা হৈছিল নে একো বাধা নাই কৰি আছোঁ এনেকৈ ভাল পোৱাৰ কাৰণে কৰি যাই আছোঁ ফাৰ্ষ্টত কোনে গম পাইছিলে তোমাৰ দেউতা নে গম পাইছিলে গম পাইছিল মায়েহঁতক গম পাইছিল দেউতাই গম পাইছিল এইটো নিজে কৈছিলে নে বেলেগৰ পৰা গম পাইছিলে এইটো নিজে গম পাইছিল নিজে মানে ঘৰত কৈছিলে আৰু ঠিক আছে আৰু ঘৰটো অকণমান দেখুৱাই দিম দেখাই দিয়া তুমি দেখাই দিয়া আৰু এইটো পুৰণা ঘৰটো ইয়াতে শ্বুটিং হৈছিলে শাহুবোৱাৰী তাৰপিছত এইটো পাকঘৰটো এতিয়াও আছে পাকঘৰটো ন এইটো হৈছে দীপজ্যোতি ডেকাৰ মা এইটো নমস্কাৰ এয়া আছে দীপজ্যোতি ডেকাৰ মা নমস্কাৰ মই সৰুৰে বুলি কৈছোঁ এতিয়া আপুনি গম পাইছিলে দীপজ্যোতি ডেকা ইউটিউব কৰি থকা বুলি পেলাই তেতিয়াহ'লে আপুনি বাধা কৰিছিলে নে ইউটিউব কৰিব দিছিলে বাধা এনে কৰা নাছিলোঁ বাৰু মই এইটোকে কৈছিলোঁ তাৰমানে ভাঙা টিভিটো লৈ এখন টেবুলত ধুনীয়াকৈ মানে এখন কাপোৰ দিব দি টিভিটো সেইফালে আইনাখিনি ভাঙি লৈ বাতৰি গৈ আছিল বাতৰি গৈ থাকোঁতে মই কৈছোঁ এইবিলাক কি কৰি থকা যাবা তাত মানুহে এইবিলাক হেৰি পালি ৰাইজে কিবা ক'ব নহয় এইবিলাক হেৰি নকৰি নোহোৱা কথাবিলাক নকবি এনেকৈ কৈছিলোঁ কওঁতে সি কৈছে নাই তই মনে নাথা মই যি কৰিব লাগে কৰি আছোঁ মোক এনেকৈ কৈছিলা তেতিয়া ফাৰ্ষ্টতে আপুনি কোনে গম পাইছিলে খুৰাই গম পাইছিলে নে আপুনি গম পাইছিলে মই গম পাইছোঁ মানে কি বাহিৰৰ পৰা গম পাইছিলে নে দীপজ্যোতিয়ে কৈছিলে নাই মই মানে ঘৰত এইবিলাক কৰি থাকোঁতে গম পাইছোঁ তাৰপিছত আৰু মানে কিবা এটা কাম কৰি আছে তাৰপিছত তেতিয়াৰ মানে বাতৰিটো যেতিয়াৰ পৰা ভাঙা টিভিত দিলে তেতিয়াৰ পৰা বোলে মানুহে বহুতে চাই মানে বহুতখিনি মানে হেৰি হৈ গ'ল ভাল পাইছিল আৰু গোটেই ভাইৰেল হৈ গৈছিল আৰু তেনে কথা ঘৰতে মানে অলপকৈ এতিয়া আগবাঢ়ি যাই আছে ভগৱানৰ কৃপাত দীপজ্যোতি ডেকা ধুনীয়াকৈ কাম কৰি গৈ আছে দুটা চেনেল আছে এতিয়া এটা ব্লগ চেনেল আৰু এটা হৈছে দীপজ্যোতি ডেকা ভাঙা টিভি সেইটো শ্বৰ্ট ফিল্ম কিছুমান বনাই থাকে ধুনীয়া ধুনীয়া কমেডি ভাল বস্তু বনাই থাকে কণ্টেণ্টবিলাক তই মই খুৰীদক কৈ পিছত আপুনি এই ঘৰতে থাকে ন খুৰাই কি কৰে স্কুলৰ মানে টিচাৰ শিক্ষক ন শিক্ষক আৰু আপোনালোকৰ ঘৰটো দেখিছোঁ ধুনীয়াকৈ ঘৰটো বনাইছে এইটো হৈছে আপোনালোকৰ পুৰণা ঘৰটো ন ঠিক আছে নতুনকৈ উঠি অহা বাৰু হয় হয় এইবিলাক চব মাটি চাটি তুলি মানে এইবিলাক কৰি থাকিব লগা হৈছে ঠিক আছে এই ঘৰটো মানে কিমান দিন হ'ল আৰু এই ঘৰটো হোৱা বৰ বিশেষ দিন হোৱা নাই বাৰু 3 বছৰমান হৈছে ইউটিউব পৰা পিছত বনাইছে ন এইটো দেউতাকে আৰু ল'ৰাটোৱে লগ লাগি 2টা বছৰেদি মানে এইখিনি হৈছে এই ঘৰটো বনাইছে আৰু এয়া আছিলে দীপজ্যোতি ডেকাৰ মাক সৈতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সময় দিয়াৰ কাৰণে আৰু দেউতাকো আহি পাইছে এতিয়াহে স্কুলৰ পৰা হয় তেখেতৰ লগতো কথা পাতিম এয়া আছিলে দীপজ্যোতি ডেকাৰ মাক তেখেতৰ লগত কথা পাতিলোঁ খুবেই ভাল লাগিলে তেখেতে ধুনীয়াকৈ কথাবিলাক ধুনীয়াকৈ ক'লে এয়া আছিলে দীপজ্যোতি ডেকাৰ মা এয়া হৈছে খুৰা দীপজ্যোতি ডেকাৰ দেউতা নমস্কাৰ তেওঁ স্কুলত গৈছিলে ন আপুনি শিক্ষক ন আপুনি হয় এতিয়া গম পাইছিলে মই খুৰীদক সুধিছোঁৱে যেতিয়া আপুনি দীপজ্যোতি ডেকা ইউটিউব কৰা বুলি গম পাইছিলে তেতিয়া আপোনালোকে বাধা কৰিছিলে নে নাই বাধা দিয়া নাই বাধা কোনো বাধা দিয়া নাই আগবাঢ়ি যাবাই আমি সেইটো সুবিধাটো কৰি দিছোঁ হয় মই খুৰীদক খুজিছে খুৰীদে তেনেকৈ কৈছে বাৰু এয়া আছিলে খুৰীদক মই বেছি সময় নলওঁ কাৰণ দীপজ্যোতি ডেকা বাহিৰত যাব বোলে মোৰ এটা সৰু ইণ্টাৰভিউ আছে সেইটো মোৰ চেনেলতে পাই যাব আপোনালোকে এয়া আছিলে দীপজ্যোতি ডেকাৰ দেউতা তই খুৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে বেছি সময় নাথাকিছে এয়া আছিলে দীপজ্যোতি ডেকাৰ ঘৰ মই মোৰ পিছফালে আছে মই আহি পেলাই খুবেই ভাল লাগিলে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক মানে ধন্যবাদ